চাইকেলৰ কাষেদি এখন পানীত গৈ থাকে। আজি আহিছোঁ মই এখন প্ৰকৃতিৰে ভৰপূৰ সুন্দৰ এপেল পাৰ্কলৈ, য'ত নেকি চাৰিওফালে খুব ধুনীয়াকৈ আপেল গছেৰে সজাই ৰাখিছে। পাৰ্কখনত আপেল গছৰ লগতে বিভিন্ন প্ৰজাতিৰ ফল ফুলেৰে ভৰি আছে। আহক আমি পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ। এইখনে হৈছে ট্ৰপিকেল অৰ্কিড এণ্ড এপেল পাৰ্কৰ মেইন গেটখন, য'ত নেকি পাৰ পাৰ্চন এণ্ট্ৰি ফিজ 70কৈ লোৱা হয়। সোমায়ে আমি প্ৰথম এই আৰ্টিফিচিয়েল পুলটো দেখিছোঁ, য'ত নেকি পেডেল ব'টিং আৰু ব'টিং কৰিবৰ কাৰণে এয়া বনোৱা হৈছে। আৰু এয়া চাৰিওফালে অকল আপেল গছেৰে ভৰি আছে আৰু বহুত অৰ্ণামেণ্টেল প্লেণ্টছবোৰো আছে। আৰু আপোনালোকে জানেনে, এইখন আগতে এখন নাৰ্চাৰী আছিলে আৰু এতিয়া পাৰ্কলৈ কনভাৰ্ট কৰি দিছে। আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহি ধুনীয়াকৈ খেলিবলৈ, এনেকুৱা এক্টিভিটিছবোৰ কৰিবলৈ ধুনীয়াকৈ এনেকৈ বনাই দিছে, য'ত নেকি ইয়াৰ এণ্ট্ৰি ফিজবোৰ 50, 100 সেনেকৈ লোৱা হয়। এতিয়া ব'লক পেডেল ব'টিং কৰা চাব যাওঁ, যাৰ টিকেটটো এক্সট্ৰাকৈ কৰিব লাগিব। আহক। ইয়াত পাৰ পাৰ্চন 100 ৰুপিজকৈ লৈছে, 20 মিনিট চলাবলৈ দিয়ে। এয়া পেডেল ব'টিং কৰাৰ আগত মোক ধুনীয়াকৈ লাইফ জেকেটটো পিন্ধাই দিছে, যোনটো আমাক 72 আৱাৰ্ছলৈকে আমাক প্ৰটেক্ট কৰে। মই এক্সাইটেড হৈ আছিলোঁ বাৰু, কাৰণ যিহেতু আগতে মই পেডেল ব'টিং কৰা নাই, ৰিভাৰ ৰাফটিং সেইবোৰ কৰিছিলোঁ বাৰু, খালি এইটো অকণমান বেলেগ এটা এক্সপিৰিয়েঞ্চেই হ'বলৈ গৈ আছিলে। বহুত ভাল লাগিছে পেডেল ব'টিং কৰি, চাইক্লিং কৰি। একদম এখন চাইকেলৰ কাষেদি এখন পানীত গৈ থাকে। পেডেল মাৰি মাৰি এনেকৈ গৈ থাকিম, খালি ডেষ্টিনেশ্যন নাই একো, পানীৰ মাজতে গৈ থাকিম অকল। আৰু এইফালে চব মই নধৰাকৈও চলাব পাৰোঁ, খালি এখন উঠি লগতে হয়, কাৰণ মই সাঁতুৰিব নাজানো। ব'টিং কৰি আহি গ'লোঁ, মোৰ বহুতেই বেছি ভাগৰ লাগিলে আৰু এক্সপিৰিয়েঞ্চটো বহুত বেছি ভাল আছিলে। আৰু মাজতে মানে মই ছাইডলৈ যোৱাৰ কাৰণে লাগিও ধৰিছিলে, তেতিয়া ভয় লাগিছিলে মানে, যদি এখন পাল্টি খাই যায় কি হ'ব, কাৰণ মই ছুইমিং কৰিব নাজানো। তো অভাৰঅল আপোনালোকে যদি আহে, পেডেল ব'টিংটো নিশ্চয় কৰিব। মানে ইটো ব'টিঙতকৈ পেডেল ব'টিংটো বেছি ভাল লাগে, অকল পেডেল মাৰি মাৰি গৈ থাকিব লাগে। চাইক্লিং কৰি পূৰা ভাগৰ লাগিলে, এতিয়া কিবা এটা খাই লওঁগৈ ষ্টলত। 50 ৰুপিছত সাতটা দিয়ে ন? 8টা। তাকে ট্ৰাই কৰোঁ এতিয়া। বহুত টেষ্টি খাবলৈ, আপোনালোকে আহিলেও ইয়াৰ জুতি ল'বলৈ নিশ্চয় নাপাহৰিব। আৰু এক প্লেট দি দিব, খাবলৈ ভাল হয়। এক প্লেট লৈছিলোঁ, ভাল লাগিলে, এতিয়া আৰু এক প্লেট অৰ্ডাৰ কৰিছোঁ। বতৰটো অকণমান ডাৱৰীয়া, সেইকাৰণে ভিডিঅ'টো অকণমান সেমেকা সেমেকা নিচিনা লাগিব পাৰে। ইয়াত মানে এণ্ট্ৰি ফিজ 70কৈ লৈছে পাৰ পাৰ্চন। এখন ঝুলনা, ইয়াতে অলপ বহি লওঁ। খনত আৰু মায়ে অথনিৰ পৰা ঝুলি আছে, কাৰণ উঠি আহিব মনে কৰা নাই, কাৰণ কৈছে যে এক্সাৰচাইজ হয়, সেইকাৰণে অকণমান ঝুলক। আমি আৰু বহুত জেগা এক্সপ্ল'ৰ কৰোঁগৈ ব'লক। এই আধালৈকেহে আহিছোঁ, আৰু সেই সৌখিনিলৈকে আছে। এইটো নেক্সট প্লেট। এইফালে চাওক, কৰ্দৈ গছ ইমান সৰুতে লাগি আছে। কৰ্দৈকেইটা সৰু প্ৰজাতিৰ হয় আৰু সৰুতে সৰুতে লাগে এইবিলাক। আপেল গছ আৰু এই আপেল লাগি আছে, চাচোন। এইখন পাৰ্ক নতুন, এনেকুৱাখন পাৰ্ক এইফালে সৰু সৰু চাৰিওফালে ষ্টলবোৰ আছে চাইডে চাইডে। ইয়াত আপোনালোকে যিকোনো বস্তু কিনি খাব পাৰিব। এইফালে দেখিছেনে, পপকৰ্নৰ এখন, অকণমান আগত যোনখন পাইছিলোঁ সেইখন আছিলে, পুচকাৰ আছিলে, আৰু এখন পপকৰ্ণটো নাখাওঁ, পুচকা খালোঁ। আৰু আগত বেলেগ কিবা কিবিও পাম, ট্ৰাই কৰিম। আৰু এইফালে চাওক, ইমান সৰুতে অমিতা লাগি আছে, একেবাৰে সৰুতে লাগিছে, জাতটো আচলতে সৰুতে লাগে। আৰু এইফালে গোটেই শাৰীটো অমিতা গছেৰে ভৰি আছে, গোটেই শাৰী শাৰী অমিতা গছে, আৰু সৰু সৰুকৈ ছাইডত আমৰ পুলিও লাগি আছে।
এইফালে শাৰী শাৰীকৈ ধুনীয়াকৈ অৰ্কিডৰ গছো লগাই থৈছে। চাওঁচোন বলক ওচৰৰ পৰা। এয়া দেখিছেনে ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ দীঘলকৈ লগাই থৈ দিছে। এইখন যে ওপৰৰ ব্ৰিজখন দেখিছে, সেইফালে গ'লে আমি ৰেষ্টুৰেণ্টখন পাম, সেইখনলৈ যাম। তাৰ আগত মাহেঁতি ব'টিং কৰে, তাকে আপোনালোকৰ আগত অলপ দেখাওঁ। আৰু ইয়াত আপোনালোকৰ পাৰ পাৰ্চন 50কৈ লয়। ইয়াত অকল চকীত বহিহে যাব লাগে। মানুহজনে ধুনীয়াকৈ ব'টিং কৰি গোটেই এৰিয়াটো আপোনালোকক দেখুৱাই আনিব। পেডেল ব'টিং কৰাৰ বাবে মই ব'টিংটো নকৰিলোঁ। আমি এনেকুৱা এটা টাইমত আহিছিলোঁ যাতে দিনৰ পৰিৱেশটো পাওঁ আৰু ৰাতিৰ পৰিৱেশটো পাওঁ, কাৰণ লাইটিং যেতিয়া ধুনীয়াকৈ লগাব আৰু বহুত বেছি ধুনীয়া লাগে ৰিজৰ্টখন, সেইকাৰণে এইটো টাইমত আহিছোঁ। এতিয়া গধূলিও হৈ গ'ল আৰু ধুনীয়াকৈ পাৰ্কখনৰ চাৰিওফালে লাইটবোৰ জ্বলাই দিছে। ইমান ধুনীয়া লাগিছে নহয়নে? ইমান এটা আকৰ্ষণীয় পৰিৱেশ। আৰু এইফালে ৱাটাৰফলটো চাওক, ইমান ধুনীয়া লাগিছে ঝৰ্ণাটো। এতিয়া আমি পাৰ্কখনত থকা ৰেষ্টুৰেণ্টখনলৈ যাওঁ, যাৰ কাৰণে আপোনালোকে ব্ৰিজৰ ওপৰেদি আহিব লাগিব। এতিয়া তালৈ যাওঁ, চাওঁ তাত কি কি পায়। আৰু এইফালে চাওক, ৰেষ্টুৰেণ্টখনৰ সন্মুখডোখ ইমান ধুনীয়াকৈ লাইটনিঙত সজাই থৈছে। আৰু এইফালে চাৰিওফালে অকল গছ গছনি, আৰু এইবোৰ চব আচলি গছ হয়, এজোপাও নকলি গছ নহয়। এইফালে চাওক, এইবোৰ ধুনীয়াকৈ এইবোৰ টাববোৰ ইমান ধুনীয়াকৈ ওলমাই পিনি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। একদম যেন মই এখন ফৰেষ্ট এখনত সোমাই ধুনীয়াকৈ খাবলৈ যেন বহিছোঁ, সেনেকুৱা এটা অনুভৱ হৈছে মোৰ। খুবেই ভাল লাগিছে। আৰু এইফালে মই অকণমান অৰ্ডাৰ দি পিনি বাহিৰলৈ ওলাই আহিছোঁ, বাহিৰৰ ভিউটো এনজয় কৰিবলৈ, কাৰণ ৰেষ্টুৰেণ্টখনৰ এইফালে আৰু ভিউটো বহুত বেছি ধুনীয়া সুন্দৰ হয়। ইয়াৰ গধূলি পৰিৱেশটো বেছি ধুনীয়া হয়। আপোনালোকে পাৰিলে সন্ধিয়া আহিব, কাৰণ লাইটবোৰ জ্বলাই থোৱা থাকে আৰু বেছি ভাল লাগে। আৰু আহিলে আপোনালোকে ওচৰত আছে মেবিল, তালৈও যাব পাৰিব। সঁচাকৈ যদি আপোনালোকে প্ৰকৃতি বহুত বেছি ভাল পায়, তেন্তে নাহৰকটীয়াৰ ট্ৰপিকেল অৰ্কিড এণ্ড এপেল পাৰ্কখন আপোনালোকৰ বাবে এটা বহুত ধুনীয়া ডেষ্টিনেশ্যন। মোৰ এইফালে ভিউ চাইও হৈ গ'ল আৰু এইফালে অৰ্ডাৰো আহি গ'ল। আমি ফ্ৰেঞ্চ ফ্ৰাইজ মঙাইছিলোঁ। এতিয়া বহুত বেছি দীঘল চাইজটো, খাবলৈও ভাল হয়। পাৰ প্লেট 100 ৰুপিজ লৈছিলে। আৰু কফি একাপ আৰু চাহ একাপ অৰ্ডাৰ দিছিলোঁ। আৰু ইয়াত ভাতৰ অসমীয়া থালিও পায়, আপোনালোকে অৰ্ডাৰ কৰি খাব পাৰে। যিহেতু আমি খাই আহিছিলোঁ, সেইকাৰণে আৰু স্নেক্সকে অৰ্ডাৰ দিলোঁ। তো ভাল লাগিছে, একদম পূৰা ক্ৰিস্পি হয়, ভাল লাগিছে। আৰু ইমান ডাঙৰ চাইজটো, দীঘল দীঘল হ'লে বহুত ভাল লাগে। ভাল লাগিছে। এইফালে মাক দেখাই দিয়ক। মোৰতো বহুত ভাল লাগিছে, মায়ে সাধাৰণতে নাখায়, খালি ইয়াত ভাল পাই পিনি খাইছে। এইফালে দেউতাও খাই আছে, ভাল লাগিছে। আজি মানে যিহেতু ৱৰ্থ ইট আৰু। আৰু এইফালে আমি যাব লৈছিলোঁহে, তাৰে মাজতে চকুত পৰিলে এটা ডাঙৰ পাণ্ডা। ইয়াত মানুহ এজন সোমাই আছে আৰু ধুনীয়াকৈ হাই দিবলৈ ক'লে হাইও দি দিয়ে, মানে নিজে দি দিয়ে। ভাল লাগিছে। আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। তেতিয়ালৈ আহিছোঁ, নেক্সট এটা লং ব্লগত আকৌ লগ পাম। বাই বাই।